নমস্কাৰ, হেপী নিউ ইয়াৰ। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক থাইলেণ্ডৰ কেনেকুৱা ষ্টাইলৰনো চালাড বনাই দেখুৱাওঁ, চাওঁ আহকচোন। আজি মই অমিতাৰ এটা নতুন চালাড বনাবলৈ লৈছোঁ। আহকচোন তাৰ কাৰণে কি কি লাগে চাই লওঁ। তাৰ কাৰণে এটা অমিতা লাগিব, নহৰু কেইফুটামান লৈছোঁ, কাজি নেমু 3 পিচ লৈছোঁ আৰু বিলাহী এটা হাফ ফাল লৈছোঁ আৰু নিমখ লৈছোঁ অলপ, চেনি আৰু জলকীয়া লাগিব। গুচাই লোৱা অমিতাটো ভালদৰে ধুই এনেকৈ ঠাহি ল'ব লাগে। ঠাহি লৈ পেলাই কাটিলে মানে ভাল হয়। পিহনাত পিচিলে মানে তাৰ ক্ৰাঞ্চিনেছটো নাথাকে। এনেকৈ কাটিলে মানে অলপ ক্ৰাঞ্চি হয়, খাবলৈ ভাল লাগে। এতিয়া মই গোটেই অমিতাটো নিদিওঁ, আধা ফালে দিম। যিমানটো লাগে সিমানখিনি মই এনেকৈ ঠাহি কাটি ল'ম। এই চালাডটো বনাবলৈ মোক মাইনাই শিকাইছে, মানে মোক ভণ্টিয়ে শিকাইছে। তাই আচলতে মানে থাইলেণ্ডৰ মানুহবিলাকে খোৱা ষ্টাইলবোৰ খুব চাই থাকে। তো তাই এদিন বনাই খোৱালে, ভাল পালোঁ খাবলৈ। তো ভাবিলোঁ ময়ো শিকি লওঁ তাইৰ পৰা, আৰু তাৰপিছত এতিয়া মই আপোনালোককো দেখুৱাইছোঁ। চাওকচোন কেনেকুৱানো পায়। অমিতা কাটি হোৱাৰ পাছত এয়া নহৰু মই খুন্দনাত খুন্দি ল'ম ভালদৰে। নহৰুকেইটা খুন্দা হোৱাৰ পাছত এয়া মই কেঁচা জলকীয়াকেইটাও দি দিছোঁ, সেইকেইটাও খুন্দি ল'ম ভালদৰে। কেঁচা জলকীয়াৰ সলনি আপোনালোকে শুকান জলকীয়াটো দিব পাৰে, ৰঙা শুকান জলকীয়াটো, তেতিয়া কালাৰটো ভাল আহে অলপ। মোৰ শুকান জলকীয়া নাছিলে কাৰণে মই কেঁচা জলকীয়াকে দিলোঁ। হৈ গৈছে। এতিয়া ইয়াত চেনি অকণমান দি দিম, তাৰপিছত এই নিমখ দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি আকৌ অলপ খুন্দি দিম। এতিয়া টেঙাৰ ৰস অকণ চেপি দিছোঁ। কৰি আকৌ অকণমান খুন্দি দিম, যিখিনি ভালদৰে একদম মিক্স হোৱাকৈ। এয়া ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে। এতিয়া অমিতাখিনিও দি দিম ইয়াত, অকণমান খুন্দি ল'ম। তাৰপিছত ৰেডি হৈ যাব আৰু আমাৰ অমিতা চালাড। এয়া অমিতাখিনি খুন্দি হোৱাৰ পাছত বিলাহীখিনি দি দিছোঁ। তাৰপিছত আকৌ অকণমান মিক্স কৰি পেলাই আকৌ অকণমান খুন্দি দিম। এয়া ভালদৰে অকণমান গোটেইখিনি মিক্স হোৱাকৈ খুন্দিব লাগে। আৰু মোৰ এই চেনেলটো চাই কেনেকুৱা পাইছে জনাব, আৰু প্লিজ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া খুন্দি হৈ গৈছে আৰু এতিয়া চাৰ্ভ কৰিব লাগে। এয়া মই ধুনীয়া বাতি এটা লৈ লৈছোঁ। আপোনালোকে প্লেট বা বাতি কিবা এটা ল'লেই হ'ল, আৰু য'তে ইচ্ছা তাতে চাৰ্ভ কৰি ল'ব পাৰে। উলিয়াই ল'লোঁ গোটেইখিনি। এতিয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে